নতুন ভিডিও এটা শুরু করব নে কি কয় বলো বিষ্ণুপুৰ গৈ আছোঁ লগৰ এজনৰ চচু বাঢ়িলে তো আপোনালোককো লৈ যাওঁ লগতে তাকে ভাবিলোঁ ব্লগটো বনাই দিলোঁ আৰু তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এনে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি নাই কৰা তো ব'লক আইতা ধাননিকে দি যাওঁ গুণগুটি ধাননি সৰু সৰুৱালী মই গান লগাই দিওঁ কেপি খাই বেয়া বস্তুবিলাক খাব নালাগে কেপি কেঞ্চাৰ কাৰণে হানিকাৰক মাছ আছিলে নাজানো পাহাৰখন পামগৈ চাই যাওঁ পাহাৰখন আঁতৰ পৰা দেখিবলৈ ভাল ওচৰত গৈ চলাব মাজেনে প্ৰেম শব্দটোৱে শুনিবলৈ ভাল কিন্তু প্ৰেমত পৰিলে গম পাব কেনেকুৱা দিনাকে চ' নপৰিব প্ৰেমত এইখন এখন সৰু সুটি আমি এইটো পাৰ হ'ব লাগিব চাগে এইফালে এতিয়া বাজিছে 5:30 ভাই মোদীজী আপুনি এফালে চাব অকণমান আমাক চেনেল আজি আহিলোঁ আমি বিষ্ণুপুৰ কি আছিলে হা অঁ বিজয়পুৰ লগৰ এজনৰ ঘৰৰ ঘৰলৈ চ' আপোনালোকৰ দেখাইছিলোঁ যিখিনি ভিউ চব ভিডিঅ'বোৰ এই এঠালিব লাগিব নেকি চৰি বিজয়পুৰ অঁ বিজয়পুৰ বিষ্ণুপুৰ নহয় দেই মই এতিয়া এখন স্কুল পাই অহাত তাত পঢ়িহে গম পালোঁ চ' খেলি মেলি হৈ গৈছে আগত যিখিনি কৈছিলোঁ সেইখিনি ভুল ত' বিজয়পুৰ বিষ্ণুপুৰ নহয় হা চ' এইখন এখন বিষ্ণুপুৰ এখন ধুনীয়া দোকান চ' বিজয়পুৰ ন বিষ্ণুপুৰ ৰাতি হৈ গ'ল মানে ইয়াত জানি আলহীবলৈ আহিলে ৰাতি কেনেকৈ চফা হৈছোঁ যাব নোৱাৰিলোঁ পাহাৰলৈ নেক্সট ভিডিঅ'ত দিম এইটো ব্লগ এতিয়া চৰি চবকে দেখাম বুলি এইটো দেখাব নোৱাৰিলোঁ ইয়াৰ পৰাই চাই এতিয়া ৰাতি হ'ল 6টা বাজি গ'ল আমি ঘৰলৈ ঘূৰি যাব লাগিব ঠিক আছে গুড নাইট